তই ইয়াত কি কৰি আছ? মই বালাগত মোবাইল চাই আছো। এফালে তোৰ ইয়াত কি কাম? তাই গাভৰু ছোৱালী মোবাইল টিপি তত নাই। কলেজলৈ গৈছে কি নাই এনি টাইম খালি মোবাইলটো। কাৰণো ল'ৰাৰ লগত কথা পাতে, যি কৰ কৰি থাকিবি, মোৰ ছোৱালীক বেয়া নকৰিবি। এফালে কি হ'ল কেলে এনেকে টানি নিছা তাইক বাৰু? ছোৱালী কলেজলৈ পাইছে কি নাই এনি টাইম মোবাইলতে থাকে দেখোন। কোনোবা ল'ৰাৰ লগত কথা পাতিছে নেকি অলপ চকু দিব। ৰ'বাচোন ৰ'বা, এইফালে আহা, কথা এটা কওঁ বহা। তুমিনো খুৰীয়েকজনীহে কেলে তেনেকৈ কৈছা বাৰু ভতিজাজনীৰ কথা? মোবাইলটো চালে যে তাই বেয়া হ'ব তেনেকুৱা কথা নাই নহয়, গম পোৱা নাই? তাইতো মোৰ বান্ধৱীৰ নিচিনা, চব কথা কয় মোক, একো নুলুকাই নহয় তাই মোক। আমিতো ইহঁতৰ বয়সৰ ল'ৰা ছোৱালীৰ লগত বন্ধু বান্ধৱীকতে থাকিব লাগে, তেতিয়াহে গম পাম সিহঁতৰ জীৱনত কি হৈছে নাই। ভয় যদি কৰি থাকে আমালৈ, আমি কেনেকৈ গম পাম তাই কি হৈছে নাই হোৱা? সেইকাৰণে মানে ইমান ষ্ট্ৰিক হৈ লাভ নাই। আপুনি ঠিকে কৈছে বৌ, মোৰ ভুল হ'ল আচলতে। মই মাইনাক তেনেকে ক'ব নালাগিছিল। খুৰীয়েকজনী হৈ তুমিও চেষ্টা কৰিবাচোন তাইৰ মনৰ কথা জানিবলৈ। বান্ধৱীৰ নিচিনা তুমিওতো হ'ব পাৰা ন? ঠিকে কৈছে বৌ আপুনি।